মৰ্নিং আজি মই আছোঁ মামা ঘৰত আছোঁ আৰু মোৰ লগত আছে ভাইটি আৰু মই আৰু মোৰ ভাইটি আছে। এতিয়া মই এখন ধাননি পথাৰৰ মানে ৰাস্তা এটাত আছোঁ। সেইটো ৰাস্তা চব পিনে পথাৰ আছে। তাৰপিছত এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিবলৈ আহিছোঁ। ইন্ট্ৰ'টো দি লওঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ব্লগ আজি ধামাকা কৰোঁ। হে গাইজ, এপিছড 2 ব্লগ হয় এইটো। ইয়াত আছে আমাৰ পুথৌ ঘৰ, তাৰপিছত ইয়াত আছে আমাৰ মামাৰ ঘৰ। এতিয়া আমি গৈ আছোঁ চিধা বনে ৰেগা। মোৰ ভাইটিক চিনাকি কৰি দিওঁ বুলি আহিছোঁ। ভাইটি দুটা, তোমাৰ নামটো কৈ দিয়া। আৰু তোমাৰ নামটো কৈ দিয়া। এতিয়া আমি এতিয়া গৈ আছোঁ দলংখন চাবলৈ। বলকলৈ গৈ আছোঁ। এতিয়া আমি গাঁৱত আছোঁ। অলপ দেৰি পিছত চাবুৱা যাম। চাবুৱাত আমাৰ ভাইটি স্কুললৈ যাম। আমাৰ ভাইটি স্কুলখনৰ নাম কৈ দিয়াচোন। মনপুৰ স্কুললৈ মানে ইয়াৰ নামভৰ্তি কৰিবলৈ যাম। মানে সি সেইখন স্কুলত পঢ়িব মানে। তাৰপিছত আমি মামা, মই আৰু ভাইটি যাম। তাৰপিছত এণ্টক বনে ৰেগা আপলোক বহুত আচ্ছা দেখাইগা আৰু স্কুলখন বহুত ভালকৈ দেখুৱাম মানে আপোনালোকক। এতিয়া বলক আমি দলংখন চাওঁগৈ। মানে দলংখন মানে বনাই আছে এখন, আৰু আগতে আমি এইখন দলঙত আহিছিলোঁ। হয়, এতিয়া ফাইনেলি এখন বনাই আছে। আমি এখন দলঙত আহিছিলোঁ। তাৰপিছত আপোনালোকে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। খাই পৰি যাবা দেই নটিফা। তাৰপিছত আমি এনেই অলপ শ্বৰ্ট দুটামান দেখুৱাওঁ আপোনালোকক। এটা ভিউ দিলোঁ আপোনালোকক। তাৰপিছত আমি যাওঁগৈ ইয়াৰ পৰা। এতিয়া আমি বহুত চালোঁ, অলপ এতিয়া চাহ তাহ খাই লওঁগৈ। তাৰপিছত আপোনালোকক টাউনৰ দৃশ্যবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক। ফাইনেলি ওলাই গ'লোঁ চাবুৱাত যাবলৈ। বলক। বেকা বাতেৰে বাট বুলি বিচাৰি তোমাক খোজৰে তুলি তুমি কৰকি যোৱা এই আবেলি নিয়ৰে সেই গাইজ ফাইনেলি আহি গ'লোঁ। মনপুৰ স্কুলখনৰ সন্মুখত আছোঁহি। এতিয়া টিকেট কাউণ্টাৰত থুলি লৈছে। তাৰপিছত আমি ভিতৰলৈ যাম। ফাইনেলি ভিতৰলৈ আহি পাই গ'লোহি। ইমান ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিছে ইয়াত। মই পঢ়া হ'লে বহুত ভাল লাগিলে আৰু আপোনালোকৰ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। বাতেৰে বাট বুলি বিচাৰি তোমাৰ খোজৰে তুলি। এই গাইজ মামা গৈ আছে প্ৰিন্সিপালক লগ কৰিবলৈ। এতিয়া মই ৰখি আছোঁ ৱেইটিং কৰি। আৰু ফাইনেলি মামা আহি গ'ল। এতিয়া আমি বাই দি এতিয়া যাওঁ। তাৰ চাবুৱাত কিবা কিবি কিনিব আছে, তালৈ যাওঁ বোলো। কনকনাখাৰে ঢাকি ললো নিজকে, সেগুলি আহে পাহৰ চিৰণি জানোতে তুলি চালে বাঢ়ে বুকুৰে ভিতৰতে তুমি চুলে বৰষুণ কৰালি আকাশতে তোমাকে যদি মই
তলত এতিয়া মই বজাৰখন আপোনালোকক চাবুৱা বজাৰখন কেনেকুৱা দেখুৱাব পাৰিলে নোৱাৰিলেও নাজানো এতিয়া আপোনালোকে অলপ দেখুৱালোঁ আৰু চেষ্টা কৰিছোঁ দেখুৱাবলৈ আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব বন্ধুবৰ্গলৈ আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আৰু নেক্সট ভিডিঅ' এপিছ'ড 3 আহি আছে